জিন্দাবিধি আর প্রবেশ রিয়া হে সীতারণ লয়লাখে সরি আহে অতি বিদুপন লয়লাখে সরি আহে অতি বিদুপন আর গুরুর গীত চলি যাই অতি ৰংগ মন ৰাম হৰি ৰাম হৰি বোলা পৰ্ব জন ৰাম হৰি রাম হরি ভোলা বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অষ্ট মহামায়ে শ্রী পীঠে সুরা পূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু উঠা উঠা বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। আৰু বাসাহত গুরুদেব মই যে শিকাইছিলো তোমালোকক শ্লোকসমূহ তোমালোকৰ মনত আছেনে? আছে গুরুদেব। বাৰু ল'ব গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব। ভীত বলং ক্ষেত্র বলং ব্রহ্মতেজু বলং বলং একনে ব্রহ্মদত্তেন সর্বস্বানি ষষ্ঠানি তে। সুন্দৰ সুন্দৰ বাচা অতি সুন্দৰ। বাৰু কুশ গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব যত্র প্রসম্যস্যাহং প্রসন্ন ইন্দ্রমানসং তপুষং তপুমহৎ সংস্থাপু যদপ ব্রহ্মত্য কারণমঃ। সুন্দৰ সুন্দৰ বাচাহত তোমালোকে দেখিছো বৰ সুন্দৰকৈ শ্লোকসমূহ মনত ৰাখিছা। বাৰু কুশ গুরুদেব তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহর্ষি বিশ্বামিত্ৰই গুরুদেব। মহৰ্ষি বিশ্বামিত্ৰই। বাৰু ল'ব গুরুদেব এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। হয় বাচা বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ। বাৰু কুশ গুরুদেব এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকালৰ ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাচা এয়া ৰামায়ণৰ বাল্যকাণ্ডৰ কথা। তোমালোকে দেখিছো বৰ সুন্দৰকৈ কথাসমূহ মনত ৰাখিছা। বাৰু বাচাহত গুৰুদেৱ তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। তেনেহ'লে কওকচোন গুৰুদেৱ, হে ৰামচন্দ্ৰ বাৰু কাৰ পিতা?
ৰামচন্দ্ৰ যিহেতু ৰজা, এই ৰামচন্দ্ৰ সকলোৰে পিতা। আমাৰ আইৰো পিতা নে গুৰুদেৱ? তোমালোকৰ আইৰো তোমালোকৰ সেইবিলাক কথা বাৰু তোমালোকে পাছতো জানিবা। বাচাহঁত, গুৰুদেৱ তোমালোক হৈছা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ। সেই হেতু শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাৰ্থী কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতিকৈ প্ৰয়োজন। সেয়েহে বাচাহঁত, অতদিনে তোমালোকক মই বিভিন্ন কৌশলসমূহ দেখুৱাই আহিছোঁ। তাৰ বাবে তোমালোক আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। হয় বাচাহঁত, পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। বাৰু বাচাহঁত, এতিয়া তোমালোকে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন। ভাল গুৰুদেৱ। যোৱা। বাচাহঁত, সুন্দৰ হৈছে। তোমালোকে দেখিছো ভালদৰে সকলো জ্ঞান আয়ত্ত কৰি